हेलो गाइज नीलू ब्लग्सলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই মাছেৰে এবিধ ৰেচিপি বনাব ওলাইছো। তাৰ বাবে মই এটা বাউলত এই ধৰণে মাছ লৈছো, আধা চামুচ আৰু হালধি গুড়া আধা চামুচ দি মই এইখিনি ভালদৰে মিলাই মই 20 মিনিটৰ কাৰণে থৈ দিম। আৰু এইপিনে মই এটা মিক্সি জাল লৈছো, তাত মই কেঁচা জলকীয়া এয়া 4-5টা দি দিছো আৰু পিয়াজ এটা দি দিছো এই ধৰণে, আৰু বিলাহী এটা এই ধৰণে কাটি দি দিছো। এইখিনি মই আৰু এচামুচ আদা আৰু নহৰু পেষ্ট ইয়াৰ লগত মিলাই মই এইখিনি পেষ্ট বনাই লৈ লম। এয়া মই ইয়াত গেছটো অন কৰি দিছো আৰু এয়া মই কেৰাহী এখন দিছো, তাত মই এতিয়া মিঠাতেল দি দিম। এয়া মিঠাতেল মই দি দিছো, এইখিনি গৰম হ'বলৈকে দিম। তেলখিনি গৰম হৈ গৈছে, ইয়াত মই মাছ দি দিছো ফ্ৰাই হ'বলৈকে। এই ধৰণে মই গোটেইখিনি মাছ দি দিম। ইয়াত মই ঢাকনিটো লগাই দিম আৰু ইপিনে মোৰ এই পেষ্টখিনি হৈ গৈছে। ইয়াত মই মছলাখিনি দি দিম। ইয়াত আধা চামুচ, এইটো চামুচেৰে আধা চামুচ হালধি, জিৰা গুড়া আৰু ধনিয়া গুড়া এচামুচ দি দিছোঁ, আৰু নিমখ আধা চামুচ, আৰু শুকান জলকীয়া গুড়া মই এচামুচ দিছোঁ। এতিয়া এইখিনিও মই ভালদৰে মিলাই লম। এয়া মই তেলত মাছখিনি দি অকণমান ফ্ৰাই কৰি তাত মই পেষ্ট বনোৱাই লোৱা মছলাখিনি দিছোঁ, আৰু ইয়াত মই নৰসিংহ পাত দুটামান দি এই ধৰণে ফ্ৰাই কৰি দিছোঁ। এয়া এই ধৰণে মই ফ্ৰাই কৰি ল'ম, একেবাৰে গোটা কৰি ল'ম, বস্তুটো গ্ৰেভি টাইপ হ'ব। এই ধৰণে মই আৰু 5 মিনিট সময় কুক হ'বলৈ দিম। মোৰ হৈ গৈছে, এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি এটা প্লেটত মই কাঢ়ি ল'ম। মোৰ মাছৰ ৰেচিপি হৈ গৈছে। এই ধৰণে আপোনালোকেও বনাই খাই চাবচোন। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবচোন মোৰ ৰেচিপিটো কেনেকুৱা হৈছে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ মই আহিছোঁ আকৌ আন এটা ৰেচিপি লৈ আপোনালোকৰ সন্মুখত আকৌ লগ পাম।